महिलारी जिंदाबाद नांगलनि सावगारियाव भोट हो पीएफ जिंदाबाद हाग्रामा महिलारी जिंदाबाद हाग्रामा महिलारी जिंदाबाद পিএফ সরকারে আমার জঙ্গল কাটি এই বিটিসিত এটা উন্নতিৰ পথ দেখুৱাই আহিছিল গতিকে অনাগত দিনত যাতে আৰু অধিক উন্নতি কৰিব বুলি আমি আশা ৰাখিছো লগত আমি মিলি জুলি আমাৰ বহু সমস্যা আছে এই সমস্যাবোৰ বা গাঁৱৰ উন্নতিৰ কাৰণে বিভিন্ন সমস্যা সমাধানৰ কাৰণে বিভিন্ন জনগোষ্ঠীৰ লগত মিলাপ্ৰীতি থকাৰ কাৰণে আমি চৰকাৰৰ লগত মিলিজুলি থাকিব লাগে যাৰ কাৰণে আজি আমি দলে বলে আমাৰ ইপিপিএল দলৰ পৰা বহু কৰ্মীয়ে আজি এই যোগদান কাৰ্যসূচীত যোগদান কৰিছে অনাগত দিনত আমি বিপিএফৰ দলৰ হৈ কাম কৰি যাম লগতে আগন্তুক যি ৩ নং কোকৰাঝাৰ বিধানসভাৰ সমষ্টিৰ প্ৰাৰ্থী আছে মাননীয়া শেউলি মহিলাৰী ডাঙৰিনী তেখেতক আমি যাতে বিপুল ভোটত জয়যুক্ত কৰিব পাৰোঁ আৰু সেই আশা মনত ৰাখি আজি আমি আনুষ্ঠানিকভাৱে এই তাৰংগুৰিত আমি যোগদান কৰিলোঁ বিপিএফত এটা কথা দাদা 17 বছৰত যেনেকৈ হাগ্ৰামা মহিলাৰ শ্মশানত কাম কৰিব পৰা নাই বুলি কৈ আছিলে ইউপিপিএল চৰকাৰে কিমান বিশ্বাস আছে আচলতে কথাটো হ'ল ভাৰতবৰ্ষ স্বাধীন হোৱাৰ ৭০ বছৰ পিছত আমাৰ ২০০৩ চনত বিটিচি চুক্তিৰ পিছত আমি বিটিচিত উন্নতি দেখা পাইছোঁ ইয়াৰ আগত আমি তেনেকুৱা উন্নতি দেখা পোৱা নাই গতিকে আমি বিটিচিৰ বাসিন্দা হৈ প্ৰথমে বিপিএফ চৰকাৰে আমাৰ জংগল কাটি এই বিটিচিত এটা উন্নতিৰ পথ দেখুৱাই আহিছিল গতিকে অনাগত দিনত যাতে আৰু অধিক উন্নতি কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু বিভিন্ন জনগোষ্ঠীৰ লগত মিলাপ্ৰীতিৰে যাতে আমি আগুৱাই যাব পাৰোঁ এই আশাৰে আমি আজি বিপিএফ দলত যোগদান কৰিছোঁ আমি বহুত মানুহৰ পৰা মানে ছ'চিয়েল মিডিয়াত দেখা পাইছে বা কৈছে যে প্ৰমোদ বড়োৰ চৰকাৰে 5 বছৰৰ একো কৰা নাই বুলি কৈছে মই সেইটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিষয়ে ইমান মানে মই ক'ব নোৱাৰিম আজি গতিকে তেখেতো এজন বিটিচিৰ চিফ আছিল আজি প্ৰাক্তন হৈছে ইমানখিনি কাম কৰিছে এইটো ৰাইজে দেখা পাইছে গতিকে যোৱা যিটো বিটিচি নিৰ্বাচন হ'ল এই নিৰ্বাচনত তেখেতক ৰাইজে তাৰ উত্তৰ দিছে কিমানজন জইনিং কৰিলে আজি আমাৰ নেতৃত্বত মোৰ নেতৃত্বত আজি আমি ৩০ জন ইয়াত মানে জইন কৰিছোঁ অনাগত দিনত আৰু এনেকুৱা জইন হৈ থাকিব